গুড মৰ্নিং গাইজ, কি খবৰ? স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' পৰমানন্দ গোহাঁই নামৰ ইউটিউব চেনেলত। আপোনালোকে পাব ভিডিঅ' আৰু ভাল ভাল ভিডিঅ' পাই থাকিব। আৰু আজি এটা নতুন দিন, শুভ দিন। আৰু আপোনালোকে গুড মৰ্নিং সকলোকে। আৰু ফিল্ডত প্ৰেক্টিছ কৰি কমপ্লিট কৰিলোঁ আৰু ফিল্ডৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ দিনটো। আৰু নতুন ঘৰতে ধুনীয়াকৈ এটা ভিডিঅ' ক্ৰিয়েট কৰি দিছোঁ। আপোনালোকক দেখাম কি বস্তু হয়, নতুন এটা বস্তু আপোনালোকক দেখাম। আৰু ভিডিঅ'টো চাব আপোনালোকে। আৰু প্ৰথমবাৰলৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ আপোনালোকে ভুলতো নাপাৰিব। আৰু শ্বেয়াৰ বহুতে কৰাই নাই আৰু ছাবস্ক্ৰাইবো কম কৰিছে, মই চাইছোঁ ইউটিউবৰ ষ্টুডিঅ' এপছত। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু শ্বেয়াৰটো কৰি দিবলৈ নাপাহৰিব আৰু ধুনীয়াকৈ কমেণ্ট আছে। আৰু ভিডিঅ'টো টপিকটো ক'লোৱে আপোনালোকক ঘৰতে দেখাম। তথাপিও আৰু এটা আমাৰ জাননী আছে বা খবৰ এটা আছে। তো বহাগ পালেহি, বিহু পালেহি আৰু বেছি দিন নাই। বিহু বা বহাগ বিহুলৈ আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে তিনিচুকীয়া জিলাৰ সমিতিৰ উদ্যোগত পাতিছে মটক বিহু আৰু নৱম বাৰ্ষিক বিহু পাতিছে আৰু 22 বহাগত পাতিছে আৰু ইংৰাজী হ'ব 5 মে'। আৰু দেওবাৰ মৌগনন্দন পাৰ্ক আৰু মানে সবানন্দ সিংহ দেউতাকৰ নামত পাৰ্কখন আছে আৰু সেই পাৰ্কখনৰ তাতে পাতিছে। আৰু নপুখুৰীত হ'ব স্থান তিনিচুকীয়া, তাতে পাতিছে। আপোনালোকে আহিব, আশা ৰাখিলোঁ সকলোকে লগ পাম। আৰু বিৰাট ধুনীয়া এটা প্ৰগ্ৰাম হ'ব। মটক বিহু কিদৰে পালন কৰা হয় আৰু ধুনীয়া এটা বিভিন্ন ধৰণৰ সংস্কৃতি আহিব। মটকৰ লগতে মৰাণৰ সংস্কৃতি আহিব, পালন কৰা হয় কেনেকৈ। সম্পূৰ্ণ বিহু এটা গছতলৰ বিহু প্ৰগ্ৰামৰ আদি কৰি অলপ উন্নত হৈছে আজিকালি, কেনেধৰণৰ কি পাতিছে সম্পূৰ্ণ আপোনালোকে চাব পাব তাত। ভাল লাগিব। মই পিকচাৰটো লগাই দিম ছাইডত আৰু ধুনীয়াকৈ। তো মানে স্থানটো আৰু জেগাটো দেখাই দিম, ফটো এখন দি দিম ধুনীয়াকৈ। সেইখন আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব বিৰাট ধুনীয়াকৈ। আৰু ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব। আৰু মই ঘৰতে লগ পাম আপোনালোকক। ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে চাব আপোনালোকে। ৰোলাৰ সমান হৈ যায় আৰু ৰাস্তা বনাই আছে, এখন ঢাকি দিছে আৰু ট্ৰেক্টৰ। আৰু সেইটো হ'ল মেচিন আৰু সেইটো হ'ল আটকেইটা দি যায় দেখিছে। আৰু মেচিন থেংক ইউ। দুইফালে দেখিছে এটা সুন্দৰ দৃশ্য। এফালে আছে বাগান, এফালেও আছে বাগান, মানে চাহ বাগিচা, আৰু মাজত আছে ৰাস্তা। এটা বিৰাট ধুনীয়া সৌন্দৰ্যময় ঠাই, প্ৰাকৃতিক দৃশ্য। আৰু চাই থাকোঁ যেনে লাগে। বিৰাট ধুনীয়া এটা দৃশ্য চাইছে আপোনালোকে, দেখিছে। আৰু মোৰো ভাল লাগে মনটো। বিৰাট ধুনীয়া এটা বতাহ মাৰিছে আৰু মানে গাতে চুই গৈছে বতাহটো। আৰু এইফালে দেখিছে গৈ আছোঁ, বাইপাছ পালোহি। বাইপাছৰ ওচৰত চিধা যাব লাগে, সেইফালে যায় দিনজৰি সত্ৰ, আৰু ৰাইট চাইডে যায় তিনিচুকীয়া, আৰু লেফ্ট চাইডে যায় ডিব্ৰুগড়। আৰু এইবোৰ দেখিছে গাড়ী মটৰ গৈ আছে। আৰু 2-4খন ইয়াতে চাৰিআলি হয়, ইয়াত দোকান আছে। আৰু মই আপোনালোকক দেখাবলৈ গৈ আছোঁ এটা ধুনীয়া বস্তু। লাষ্টতে দেখিবলৈ পাব, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। বাইপাছ দেখিছে নাই আপোনালোকে? এইটো হ'ল ৰাস্তা আৰু ইফালে হ'ল ৰাস্তা। হ'লেও আপোনালোকক কলে যায়। আৰু অলপ মই আগলৈ গৈছোঁ আৰু দেখাইছোঁ অকণমান। গ'লোঁ এফালে, আকৌ বেগ ঘূৰি আহিলোঁ। ঘূৰি আহি পেলাই বাইপাছলৈ সোমাইলোঁ। যোনটো ৰাস্তা বনাই আছে সেই ৰাস্তাটোৱে আপোনালোকক দেখাওঁ। ৰাস্তাটো কাৰণ গাড়ী মটৰ ভিৰ নাই আৰু ইফালে গাড়ী মটৰ অহা যোৱা কৰি আছে। এফালে মই আৰামছে যাব পৰা গৈছে। আৰু মাজত এটা ট্ৰেক বনাইছে আৰু দুইফালে ৰাস্তা। আৰু এইখন দেখিছে এৰা বিশাল পথাৰ। আমাৰ গাঁৱৰ অঞ্চলৰ পৰা 5 কিলোমিটাৰ আঁতৰত এখন গাঁও আছে। সেই গাঁওখনৰ পথাৰ হয়। পথাৰখন দিনজয় পথাৰ বুলি কয়। বিশাল এখন ডাঙৰ পথাৰ। এইটো হ'ল পুল। আৰু মই অলপ ওখত উঠি আছোঁ। দেখিছে ৰাস্তা নিৰ্মাণ কৰি আছে আৰু বিৰাট ধুনীয়া ৰাস্তা বনাইছে, সমান প্লেনকৈ বনাইছে। আৰু অলপ আগলৈ গৈ চাওঁচোন কেনেকুৱা লাগেনো, ৰাস্তাটো কিমানখিনি বনাইছে, আগবাঢ়িছে। আৰু ৰাস্তা দেখিছে এইবোৰ কিনাৰ দেখিছে আপোনালোকে। সেইখন হ'ল ট্ৰেক্টৰ আৰু লগত হ'ল মেচিন এটা আছে, ধান বনাই যায় মেচিন এটা, এনেকুৱা এটা লগাই পেলাই তো মেচিনটো চলাইছে। আৰু আলকেইটা থাকে তাত, আলকেইটা দি দিয়ে। আৰু এইটো হ'ল মেইন মেচিন, সমান কৰি যোৱা। ইয়াত গিটি ভৰাই যায় আৰু তলত গিটি আৰু আলকেইটা ভৰাই পেলাই সমান কৰি ৰাস্তাটো পকীকৰণ কৰা হয়। আৰু পকীকৰণ কৰাৰ পাছত এই 3খন ৰুলাৰ আছে। 3খন ৰুলাৰে
ৰাস্তাটো সমান কৰি দিয়ে, সমান কৰি পেলাই এনেকুৱা প্লেন ৰাস্তা এটা বনাই দিয়ে। আৰু দেখিছে আপোনালোকে ইফালে মেচিনটো কেনেকুৱা লেভেলত মানে ৱৰ্ক কৰিছে, বনাইছে। আজিকালিতো আধুনিক মেচিন জানোই, আগতে মানুহে পকা কৰিছিলে, ৰাস্তা আলকেইটা দি পেলাই গুলি পেলাই সমান কৰিছিলে। আজিকালি ইমান প্ৰয়োজন নাই মানুহৰ, খুব কম মানুহে ৰাস্তা বনাব পাৰে। আৰু আজি বৰষুণ দিছে, বৰ্তমান বাৰিষা ছিজন হৈছে, সেইকাৰণে বৰ্তমান কাম চলা নাই, সেইকাৰণে ঢাকি দিছে। আৰু মেচিনৰ এইবোৰ দেখিছে পাৰ্টবোৰ কেনেকুৱা ধুনীয়া পাৰ্ট হয়। আৰু লেভেলত দেখিছে তিনিখন দেখিছে দাম ৰখাই থৈছে। কি ৰখাই থৈছে আপোনালোকে জানেই, দেখিছেই। এখন হ'ল ট্ৰেক্টৰ, তিনিখন ৰখাই থৈছে, ৰুলাৰ যাক কয় ৰুলাৰ, আৰু ৰাস্তাটো সমান কৰি আহে ধুনীয়াকৈ। আগতে ৰুলাৰখন আছিলে ডাঙৰ, আজিকালি কৰিলে আধুনিক কৰি সৰু বনাই দিলে, বিৰাট ধুনীয়া হয়। আৰু এইপিনে দেখিছে লাষ্টত মই ঘৰৰ পৰা অভিমুখে যাত্ৰা কৰিলোঁ, এই হ'ল তিনিআলি হয়। আৰু এইফালে দৃশ্য আকৌ লাষ্টত দেখাই দিছোঁ, আৰু সৌন্দৰ্যময় পূৰা মানে মনোমোহা দৃশ্য এটা আপোনালোকক চাই থাকক। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আপোনালোকে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু খুব কম মানুহে ছাবস্ক্ৰাইব কৰি দিছে, কিন্তু ভিডিঅ'টো চাইছে মই ইউটিউব ষ্টুডিঅ'ত পাইছোঁ। আৰু শ্বেয়াৰ কৰিবলৈ ভুলতো নেপাহৰিব। থেংক ইউ। প্লিজ আপোনালোকৰ দিন শুভ হওক আৰু ভালকৈ যাওক।